গুড মৰ্নিং নমস্কাৰ সকলোকে। আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই হেমেন দাস আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম। আজি ক'ত যাম, কি কৰিম আৰু দিনটো কেনেকৈ পাৰ কৰোঁ সেই সকলো আপোনালোকে এই ভ্লগত দেখিবলৈ পাব। গতিকে সকলোকে চাই থাকিব আৰু ভ্লগটো যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোৰ এই ভ্লগটো অসমৰ কোন ঠাইৰ পৰা চাই আছে কমেণ্টত নিশ্চয় জনাব। আৰু বেছি দেৰি নকৰি আহক আমি ভ্লগটো আৰম্ভ কৰোঁ। আজি এটা সৰু কাম আছে আৰু সেই কামটোৰ কাৰণে আমি গোটেইকেইটাই গাড়ীত বস্তুখিনি উঠাই দি আমি সেই ঠাইলৈ গৈ আছোঁ। এইটো এটা বহু পুৰণি শ্ৰী শ্ৰী বুঢ়া ভাওৰা গোসাঁই মন্দিৰ হয় আৰু এনেকৈ আমি আমাৰ ঠাইলৈ গৈ আছোঁ। Some old secret she keeps hidden high up on the shelf. It's all covered in dust, holding up some old books. এইখিনি ঠাই বহু ভয় লাগে, ইয়াতে এক্সিডেণ্ট হোৱাৰ বহুত সম্ভাৱনা থাকে আৰু হৈছেও আগতেও বহুত। আমাৰ লগৰকেইটাই দোকানত ৰখিলে কিবা ল'বলৈ আৰু ময়ো চাহকাপ হাতত লৈয়ে এনেকৈ খাই গৈ আছোঁ। আৰু এনেকৈ আমি আহি পালোঁ এই ঠাইডোখৰলৈ, মানে ইয়াতে আজি কাম হ'ব। কাম আমাৰ চলি আছে। আমি আজি 4জনে কাম কৰিছোঁ আৰু গোটেই কামখিনি শেষ কৰি আমি আকৌ ঘৰলৈ উভতি আছোঁ। আৰু আধা ৰাস্তাতে আমাক বৰষুণে ধৰিলে, মালিকৰ ঘৰ পোৱাই নাই। এনেকৈয়ে বৰষুণৰ মাজে মাজে আহি আমি মালিকৰ ঘৰ পালোঁ। আজিৰ ভ্লগটো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভ্লগত লগ পাম। আজিলৈ বাই বাই।